নমস্কাৰ আহকচোন আজি ঘৰতেনো কেনেকৈ ধুনীয়া ধুনীয়া হোটেলৰ দৰে লালমোহন বনাব পাৰি চাওঁ। প্ৰথমে মই চেনি লৈছোঁ 2 বাটি, এই সৰু বাটিটোৰ জোখাৰে, আৰু লগতে মই চেনি সমানে পানী দিছোঁ, পানী 2 বাটি। আৰু ইয়াতে চেনি পানীখিনিতে তেজপাত এটা আৰু ইলাচি 2টা থেতেলিয়াই দিলোঁ। আৰু আনফালে মই এয়া বইল কৰি লোৱা মিঠা আলুখিনি পিটিকা কৰি লৈছোঁ। আজি মই লালমোহনটো মিঠা আলুৰ পৰা বনাম। এইখিনি বহুত দিনৰ পৰা আনি থোৱা আছিলে, খোৱাও হোৱা নাছিলে, সেইকাৰণে পেলাই দিবলৈও বেয়া পালোঁ, এনেই খাবলৈ মন নাছিলে কাৰণে আজি মই মিঠা আলুৰ পৰাই লালমোহন বনাওঁ বুলি ল'লোঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখাই দিওঁ। এয়া মই পিটিকা কৰি পিনি ইয়াতে দিছোঁ মই অকণমান বেকিং পাউডাৰ, আপোনালোকে ভিডিঅ'টোত দেখিছেই। তাৰ পাছতে দিছোঁ অকণমান কমকৈ ময়দা, আৰু ময়দাখিনি দি মই এনেকৈ ভালকৈ মঠি লৈছোঁ। কমকৈ দি মঠিব লাগে যাতে মিশ্ৰণটোত ময়দাখিনি বেছি নহয়, এটা জোখত হ'ব লাগে। এয়া মোৰ ফাইনেলি হৈ গৈছে। ইয়াতে মই অকণমান ৰিফাইন দিছোঁ। ৰিফাইন দিলে মানে হাতত লাগি নধৰে, তেতিয়া লাডুটো বনাবৰ কাৰণে সুবিধা হয়। এইফালে মোৰ চেনি পানীখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই নমাই পিনি ঠাণ্ডা হ'বৰ কাৰণে দিম। আৰু ইফালে মই বনাই থোৱা ডোটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই আকৌ সৰুকৈ গোলকৈ লালমোহনৰ শ্বেপ দি ল'ম। আপোনালোকে যিমানটো জোখত লাগে সিমানটো জোখত দি ল'ব পাৰিব। মই সৰুকৈ বনাইছোঁ, আৰু অলপ এনেও ফুলি যাবই তেতিয়া। বনাই হোৱাৰ পাছত যেতিয়া চেনি পানীত ডুবাই থ'ম তেতিয়া অলপ ডাঙৰ হৈ যাব। কিছুমান ডাঙৰ কিছুমান সৰু হৈছে, ইমান এটা জোখতো বনাব পৰা নাই। এইখিনি মোৰ লাডুখিনি হৈ গ'ল। এতিয়া মই এইফালে গেছটো অন কৰি কেৰাহীখন বহাই দিলোঁ। ইয়াতে এতিয়া মই ৰিফাইন দিছোঁ, ৰিফাইনতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু তেলখিনি গৰম হৈছে, ইয়াত মই এতিয়া এটা দি চাম হৈছেনে নাই হোৱা তেলখিনি। এয়া তেলখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এটাকৈ দি পিনি তেনেকৈয়ে গোটেইখিনি ফ্ৰাই কৰি ল'ম। এয়া ধুনীয়াকৈ উতল আহিছে দেখিছেনে। আৰু ডোটো যদি ধুনীয়া হয় তেতিয়া এই লাডুটো এনেকৈ ফ্ৰাই কৰোঁতে ভাগি নাযায় বা ফাট মেলি নাযায়। সেইকাৰণে ডোটো বনাওঁতে ভালকৈ বনাব লাগে, ধুনীয়াকৈ মঠিব লাগে। মোৰ বাৰু বহুত ধুনীয়া জোখত হৈছে, এটাও ভাগি যোৱা নাই, ফাট মেলা নাই। এয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি সকলো নমাই, এতিয়া চেনি পানীখিনি যে গৰম কৰি নমাই থৈছিলোঁ এইখিনিত মই দি থ'ম। এয়া এতিয়া এনেকৈ ইয়াতে ডুবাই ৰাখিম। এতিয়া ৰাতি সময় হৈছে 8টা। মই ৰাতিপুৱা আকৌ আপোনালোকক দেখাম কেনেকুৱা হৈছে এইখিনি। এতিয়া মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল ৰাতি, আৰু এতিয়া সামৰিছোঁ কাম ইমানতে। আকৌ ৰাতিপুৱা লগ পাম। এয়া এতিয়া মই ৰাতিপুৱা আপোনালোকক দেখাইছোঁ, দেখিছেনে ইমান ধুনীয়া হৈছে। খাবলৈ কিন্তু বিৰাট টেষ্টি আছিলে দেই। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, বাই।